हाय एवरीवन नमस्कार সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লে আমাৰ ইয়াতে যেহেতু আজি নাটক আছে গতিকে আমি লাহে লাহে পুৰা ওলাবলৈ আৰম্ভ কৰিলো মই পিছে ওলাই নাই ওলাই মিলি লগ পাম দেই সো এফালে আমি পুৰা ৰেডি হলো এয়া মা একদম পুৰা দৰ্জা মাৰি আছে আৰু মোক কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব দেই এফালে এইটো দেখিছে একদম এই মোটা বেগ লৈ মই আজি ওলাইছো বিকজ মই হিৰোইন সো ভিডিওটো সোনকালে আপোনালোকৰ মাজলৈ দিম গতিকে আপোনালোকে চাব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব তেতিয়া আপোনালোকে সোনকালে নটিফিকেশন বিলাক পাব নে কি কামা হয় মা পুৰা নেচাই মুখলে সো সকলোৱে মৰম দিব বুলি আশা কৰিলো তেতিয়া হলে বলক গৈ থাকো ভিডিও সম্পূৰ্ণ আপোনালোকক দিম আৰু এফালে আমাৰ কাক দেখাম বাবু দাদা অকমান এফালে আহা না এয়া মানে আমাৰ কলেজ ড্ৰেছত মই ওলাইছো আহা তুমি এফালে আহা আহা ধুনীয়াকে ধুনীয়া লাগিছে বঢ়িয়া হাই আমাৰ দাদা দেই একদম ধুনীয়াকে ওলাইছে আজি গোটেইটা ন বলা চলে চলে মুখত সোমাই গৈছে বলক 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 গৈ থাকো এয়া হৈছে আজি আমাৰ ৰন হয় নাই ৱা পুৰা ষ্টাইলত আছে একদম ৰকি ভাল লাগিছে দেই আপোনাক অল দ্য বেষ্ট এয়া হৈছে আমাৰ টকাৰ মালিকাৰ মানুহ এটাই বনালি মই বোলে এটুকে নি কিটা এইকিটা 50000 হয় নি এ বা হ'ব 50000 হ'ব 50000 টো কি কৰিম মনিখন কা সিনিয়ৰ আগে বেলেগ বেলেগ লাগিছে আই দাদা ইয়ো বাকি কৰিবি ডান্সাৰ ডান্সাৰ ও কোন হাই বা কইলো ইয়া পিয়কা বা নমস্কাৰ দি আজি আমাৰ কি বুৱাৰী তোমাৰ বুৱাৰী আমার মা দেখা মোর মা বুৱাৰী নহয় না তো দেখা তোমাক কিন্তু মাক মাক লাগা নাই গাভৰু মাক আৰু ইয়া কি আপুনি কি বেগ ৰখিয়া ভাল লাগিছে ন সবকে সো বহুত সময় অপেক্ষাৰ মূৰত ফাইনেলি আমাৰ নাটকখন ষ্টাৰ্ট হৈ গ'ল আৰু এইটো হৈছে প্ৰথম সিন গতিকে আপোনালোকে চাই যাওক আৰু অলপমান মানে সাউণ্ডত অলপ প্ৰবলেম পাব পাৰে কিন্তু মনোযোগেৰে চালে বৈছে তেনেকুৱা নালাগে সো ইগনোৰ কৰিব হেতু মইও আছো ইয়াতে গতিকে আপোনালোকে চাই থাকক দেই বেছি কথা নকওঁ বাৰু
নাটকখনৰ কিছু অংশ কাটি দিয়াৰ বাবে আপোনালোকে হয়তো ধৰিব পৰা নাই কি হৈ আছে। এয়া হৈছে ৰণ, নাটকৰ আৰম্ভণিতে যে দেখাইছিলোঁ, সি হৈছে ছিংগাৰ, লগতে সি আকৌ একেবাৰে নিচাত ডুবি থকা ল'ৰা। গতিকে তাৰ আৰু জবাৰ বিয়াখন ঠিক কৰিছিল তাৰ মাক দেউতাকে, কিন্তু নিচাত ডুবি থকাৰ বাবে তাহাঁতৰ বিয়াখন নহ'ল। আৰু সেয়েহে তাৰ দেউতাকে ভাবিলে যে জবাৰ বিয়াখন সঞ্জীৱৰ লগত ঠিক কৰাটো উচিত হ'ব। ভবামতেই কাম হ'ল, দুয়োৰে ঘৰত কথা বতৰা চলিল, কিন্তু তাৰ মাজতে আকৌ ৰণ ঘূৰি আহিল তেওঁলোকৰ মাজলৈ। গতিকে আপোনালোকে এতিয়া চাই যাওকচোন জবা আৰু সঞ্জীৱৰ বিয়াখন হ'ল নে নাই। ইমানখিনিলৈকে আপোনালোকে বাৰু নাটকখন কেনেকুৱা পালে? অলপমান হয়তো চাউণ্ডৰ প্ৰব্লেমটো পাইছে, নহয়নে বাৰু? এইখিনিতে আৰু এটা কথা কওঁ দেই, এই গানকেইটা অৱশ্যে মই দিব নোৱাৰিম, কিয়নো কপিৰাইট লাগি যাব। সেয়েহে এই গানটো মই অলৰেডি ইনষ্টাগ্ৰামত পষ্ট কৰিছোঁ, আপোনালোকে হয়তো দেখিছেই ন? যিসকলে দেখা নাই তেওঁলোকে চাই ল'ব দেই। আৰু আমাৰ যোনটো প্ৰথম গান আছিল সেইটো এতিয়ালৈকে অৱশ্যে পষ্ট কৰা হোৱা নাই, অতি শীঘ্ৰে পষ্ট কৰিম দেই। সো ফাইনেলি আমাৰ নাটক কমপ্লিট হৈ গ'ল। এতিয়া বাজিছে 3টা, আমি ধুনীয়াকৈ ঘৰলৈ আহি দুটা কাপোৰ কানি সলাই মেলি লওঁ। আপোনালোকে চাব, চাই পেলাই ক'ব কেনেকুৱা লাগিছে। মাত চাত একদম ভাঙি গ'লগৈ।
আশা কৰোঁ আপোনালোকে মৰম দিব বুলি তেনেহ'লে বাই বাই লগ পাম নেক্সট এটা ব্লগত তেতিয়ালৈকে বাই লাভ ইউ অল গাইজ